মিটখন আনাচোন মই কামলৈ যাওঁ মই কামলৈ যাওঁ দেই মা মই স্কুল যাওঁ দেই মাজনীও একো এটা খাই যাব নাপালে আৰু তেখেতেও একো এটা খাই যাব নাপালে দিবা বাইদেউ ঘৰতে চাউল এসাঁজৰ বিচাৰি যাওঁ নেকি বহাচোন কিবা কামতে আহিছিলানে কাম এটাতে আহিছিল কি কাম বাৰু চাউল নাই তাকে চাউল কেইটামান বিচাৰি চাউল তোমাক দিব পাৰিলে তুমি দিবা জানো ঘূৰাই দিব পাৰিবা ঘূৰাই দিম নহয় এই মানুহজনে কাম কৰিব কৈছে নাই নাই মই দিব নোৱাৰো পইচাকেইটা পালে ঘূৰাই দিম নহয় না নোৱাৰো মই ক'বাতে বিচাৰি ল'বা পইচাকেইটা পালে মানে ঘূৰাই দিলোহেঁতেন না নোৱাৰো মই দিব নোৱাৰে যদি গৈ থাকো হ'ব চাউল বিচাৰি গৈছিলো চাউলো নাপালো আমিতো সৰু মানুহ যেতিয়ালৈকে নিজৰ ভৰিত থিয় দিব নোৱাৰো তেতিয়ালৈকে আনৰ গৰিহণা খাই জীয়াই থাকিব মাজনীও স্কুললৈ একো এটা খাই যাবই নাপালে তেওঁ একো এটা নোখোৱাকে গৈছে তাত বা খাব পায় নে নাপায় মোৰতো তেনেকৈ চলিয়ে যাব সঁচাকে বহু ভাল লাগিছে তুমি লৈ আহিব যোৱা কি হ'ল বিনা ঐ এনেকে চাই থাকিলে নহব বিনা ঘৰ থৈ আহোগে বলা হেল্ল' এভৰিৱান এণ্ড গুড মৰ্ণিং সকলোকে আজি ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিছোঁ আৰু এতিয়া খাব লৈছোঁ চাহ আৰু আপোনালোকে যে এতিয়া চাই আহিছে সেয়া হৈছে চুটি ছবি সেয়া হৈছে কৃষ্ণ শদিয়া দাদাৰ চুটি ছবি চেনেল আছে আপোনালোকে যদি চুটি ছবিখন চাই ভাল পাইছে তেন্তে ডেছক্ৰিপশ্যনত লিংক আছে গৈ পিনি চাব পাৰে আৰু যদি আপোনালোকে কিবা কিবি যদি শিকিব মন আছে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব যিহেতু ৰহিন্দাৰ ভিডিঅ' ইয়াত আছে চ' আপোনালোকে চাই গৈ থাকিব এটা খুব সম্পৰ্ক খুব মৰম চেনেহৰ এটা বান্ধোন গতিকে আৰু এয়া দেখিবলৈ পাইছে গানৰ শুভমুক্তি হোৱা দিনাখনৰ কিছু ভিডিঅ' কৰি থৈছিল আৰু এয়া হৈছে জোনমণি বা তেখেতৰো মোৰ চিনাকি ফোনৰ যোগেদিয়ে ইউটিউবৰ লগতে লগ পাইছোঁ ইউটিউবৰ জৰিয়তে আৰু আনফালে সেয়া কৃষ্ণদা আৰু এইফালে আছে ৰহিন্দা চ' বহুতেই ভাল লাগে বহুত ভাল ব্যক্তি আৰু কৃষ্ণদাৰ ক'বলৈ গ'লে সঁচাকৈ বহুত ভিতৰুৱা এখন অঞ্চল যিহেতু নেকি ৰাস্তাও আজিলৈকে পকা হোৱাগৈ নাই তথাপিতো আগুৱাই আহিছে আগবাঢ়ি আহিছে সকলো এইদৰে আগুৱাই লৈ গৈ থাকিব বুলি ভাবিছোঁ আৰু তাতে ৰহিন্দা বহুতো হেল্প কৰিছে বহুত সহায় সহযোগ আগবঢ়াইছে আপোনালোকৰ যদি গানৰ প্ৰতি ইচ্ছা আছে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এয়া কৃষ্ণদাৰ অকণমান গান আপোনালোকক ক্লিপ এটা দেখুৱাই দিছোঁ আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু বহুতো কিছুমান কথা আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেন্তে নিশ্চয় গম পাব মই নক'লেও চ' ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক আৰু ইয়াতে এটা কথা কওঁ ইয়াতে মানে মোৰ চেনেলৰ জৰিয়তে কৃষ্ণ শদিয়া দা আৰু ৰহিন্দাৰ ইয়াতে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাব পাৰে
ৰাতি হাজিৰা কৰো মই দুবেলা ঐ দুসাজি খাই জীয়াই আছো মই খনিতি জীয়াই আছো মই কেনেকৈনো আনিম তোমাক মোৰে ঘৰলৈ পাৰিবানে থাকিব জান তুমি সুখী হৈ সুখে দুখে থাকিবানে মোৰে কাষত ৰৈ সুখে দুখে থাকিবানে মোৰে জীৱনলৈ সুখে দুখে থাকিবানে মোৰে কাষত ৰৈ আৰু কিবা তোমাৰ স্বৰচিত গীত আছে নেকি যিটো অসমৰ ৰাইজক অকণমান গুণগুণাই দিলে ভাল লাগিব? হয়, যিহেতুকে মই আৰু এটা গীত ভাবি ৰাখিছোঁ। দেখিছে মোৰ মা আজি বিকলাংগ, মা দেউতাক লৈ এটি মই গীত ৰচিছোঁ। মা তুমি বিকলাংগ, মা তুমি বিকলাংগ, নাপালি কোনো চৰকাৰী আঁচনি, বৃদ্ধ পেঞ্চন অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন অৰুণোদয় আঁচনি, দেউতাৰ মূৰ জ্বলা একোকে নজনা বনাই মথু ডলা চালনি, মই গাঁৱৰে দুখীয়া ল'ৰা মোৰ নাম হৈছে কৃষ্ণ শদিয়া, মা তুমি বিকলাংগ। আজি মোৰ সংগীতৰ প্ৰথম যাত্ৰা আগবঢ়াই নিয়াত সহায় কৰিলে আমাৰ মাকুমৰ মৰমৰ মোৰ ৰোহিণ ককাইদেউ। আপোনালোকৰ মাজলৈ চিনাকি কৰাই দিলোঁ আৰু তেখেতে আজি আমাৰ ঘৰলৈ আহিলে আৰু জোন বাও আমাৰ ঘৰলৈ অহাৰ বাবে তেখেতলোকক মোৰ এই বা চেনেলটোৰ জৰিয়তে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মাজতে কৈ দিওঁ, মানে মই বিশেষকৈ নাজানো, শুনা মতে ৰহিণ দাদাই মানে বহুতো উঠি অহা যুৱক বা যুৱতীক সংগীতৰ যাত্ৰাটোত আগুৱাই নিবলৈ এককভাৱে চেষ্টা কৰি আছে। তেখেতৰ এটা ষ্টুডিঅ' আছে ন, যিটো ষ্টুডিঅ'ত মানে যিসকল উঠি অহা প্ৰজন্মই গীত গাব বিচাৰে সেইসকলক মানে তেখেতে খুব কম খৰচতে সুবিধা কৰি দিয়ে। আৰু আপোনালোকৰ যদি কোনোবা এনেকুৱা ওচৰে পাঁজৰে সংগীতৰ যাত্ৰাটোত আগুৱাই যাব বিচৰা, বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ কোনোবা আছে চিনাকি, তেনেহ'লে আপোনালোকে ৰহিণ দাৰ লগত মানে যোগাযোগ কৰিব পাৰে, নহয়নে দাদা? তো আপোনাৰ পৰিচয়টো দি দিলে ভাল হ'ব। আৰু মোৰ নামটো ৰোহিণ ফুকন, মোৰ ঘৰ তিনিচুকীয়াৰ নিচেই কাষতে লাগি থকা মাকুম জংচনত। মই কি কৰিছোঁ নাজানো, খালি মই কাৰোবাক কিবা এটা কৰি দি ভাল পাওঁ, গতিকে ইয়াৰ লগতো বহুত দিনৰ চিনাকি কিন্তু দেখা একাত নাছিল। এদিন হঠাৎ ফোন কৰিলে হানানি পথাৰৰ পৰা যে মই গীত এটা নাই কৰিছোঁ দাদা, অকণমান হেৰি কৰোঁ। মই কৈছোঁ আহিবা, বোলে পইচা পাতি তেনেকৈ মোৰ বিশেষ মই তেনেকৈ দিব নোৱাৰিম, মই বোলো আহিবা, তোমাৰ যদি ইচ্ছা আছে, বহুত দিনৰ চিনাকি। আৰু মাজতে তেওঁ গীত কৰিম বুলি বহুত 2-3 বছৰ আগতেও কৈ আছিলে, কিন্তু মই ভাবিছিলোঁ তেওঁ কিবা কৰিলে চাগে, কিন্তু তেওঁৰ এইবাৰেই প্ৰথম। মোৰে সৌভাগ্য, কাইলৈ যদি কৃষ্ণ শদিয়া যদি বহুত দূৰ আগুৱাই যায়, কিন্তু মই তেতিয়া গৌৰৱে ক'ব পাৰিম যে প্ৰথম গীতটো কৰোঁতে ভুল কুটিখিনি মই দেখাই তেওঁক মানে এইটো পথলৈ যাবলৈ আগবঢ়াই দিছিলোঁ বুলি মই ক'ব পাৰিম। মই লোকক নক'লেও মই নিজে অনুভৱ মানে গৌৰৱান্বিত হ'ব পাৰিম যে এইজনকচোন মই আগুৱাই দিছিলোঁ। আৰু এটা কথা মাজতে ক'ব লাগিব, মানে শুনাৰ মতে আমাৰ শদিয়াৰ যিকেইজনে মানে বৰ্তমান সংগীতৰ লগত জড়িত, এই প্ৰত্যেক মানে সৰহ সংখ্যককে দাদাই কিন্তু আগবঢ়াই লৈ গৈছে বুলি গম পাইছোঁ। সেইটো কাৰণে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনাক ধন্যবাদ জনাইছোঁ যে আমাৰ শদিয়াৰ দৰে পিছপৰা এটা অঞ্চলৰ যে যিসকল উঠি অহা নৱপ্ৰজন্মক আপুনি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে, সেইকাৰণে মোৰ ফালৰ পৰাও বহুত বেছি ধন্যবাদ জনাইছোঁ। হয়।